বোলো জিতেন মাইনা অহা খবৰটো পাওঁ নে নাপাওঁ? পাইছোঁ বম ধুনীয়াজনী হৈ পৰিছে বে কালি এবাৰ দেখিছিলোঁ। এই তাই বেংগলোৰত থাকে ন? ইঞ্জিনিয়াৰিং কৰি আছে। কালি আহিলে? আমাৰ আকৌ জিতেনে দুদিনমান খেপ লৈছিলে নহয়। তামাম লেভেল বে এবিধ মেছেজ কৰিলে ৰিপ্লাই নিদিয়া। বাদ দিলোঁ থ। আমাৰ পলে খেপ এটা লৈ চাব পাৰ। চেষ্টা এটা চলাই চাব পাৰোঁ। যদি পতি গ'ল তামাম পাৰ্টি দিম। যি খাওঁ খাবি যা। ধুনীয়া ধুনীয়া ছোৱালীবোৰ তহঁতে পতা। মইতো আৰু পৃথিৱীত সেই তহঁতৰ বিয়া খাবলৈহে জন্ম পালোঁ। আমাৰ মায়ে মাইনাৰ খুবেই গুণ বখানি থাকে। মাইনাই বোলে ইটো কৰিলে, মাইনাই বোলে সিটো কৰিলে। ঐ বোৱাৰী হিচাপে পাবলৈ মন চাগে। ভাল নিউজটো হৈছে আমাৰ গাঁৱৰ মুকুল দাদাই মেট্ৰিকত ষ্টাৰ পাইছে। জুৰিবা ফাৰ্ষ্ট ডিভিজন, অনুবা ফাৰ্ষ্ট ডিভিজন, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিছিলে 4টা, 3টা ফাৰ্ষ্ট ডিভিজন, মাত্ৰ এটাহে ছেকেণ্ড ডিভিজন। বাহ বঢ়িয়া দেখোন। হেৰি নহয় কুহি আমাৰ গাঁৱৰ বোলে আজিকালি গান গায়নে নাই? সি গান গায় জানো? সেইডালে দেখোন মাকৰ সৈতে কাজিয়াহে লাগি থাকে। সি কলেজৰ বেষ্ট ছিংগাৰ আছিল, মাতটো বৰ ভাল আছিল। সি নিজক নিজে যে চিনি নোপোৱাৰ কাৰণে শেষ হৈ গ'ল। তাক মই লগ পাব লাগিব। তাক আকৌ গীত লিখিবলৈ, সুৰ কৰিবলৈ প্ৰেৰণা দিব লাগিব। তই অলপ আপগ্ৰেড হ না। এইবাৰ তোক মই পাৰ্লাৰ লৈ যাম। পাৰ্লাৰ নি চুলিটো ষ্টেপ কৰাই দিম, চেলাৰীটো থ্ৰেডিং কৰাই দিম। তাৰপাছত তোক ঘৰলৈ মই ঐশ্বৰ্য ৰায় বনাই উভতাই লৈ আহিম না। কি তেল মাৰিবলৈ আহিছ? তোৰ তেল মৰাৰ ৰহস্য মই বুজিছো গোপাই। মোৰ হাতত এটা ফুটা কৰিও নাই এতিয়া। ধেইত চালা, চিনেমাত দেখুৱা মাকজনীৰ নিচিনা হ'ব নোৱাৰনে? আৰে মা মোৰ যে 10 লাখ ৰুপিয়া চাহি বুলি ক'লে 5 লাখ টকা দি দিয়ে। আৰু তহঁতৰ দৰে গাধা মাক খোপাৰ পৰা 500 টকা এটা উলিয়াবলৈ 2 ঘণ্টা ধৰি তেল মাৰিব লাগে। ভেৰি বেড মাম্মা। সেই চিনেমাৰ পুতেকবোৰেও পাহাৰৰ পৰা মাকৰ জান বচাবলৈ জাপ মাৰিব পাৰে, বিল্ডিঙৰ পৰা জঁপিয়াই মাকৰ জান ৰক্ষা কৰে। কৰোড়পতি বাপেকৰ একমাত্ৰ ছোৱালীক আনিবলৈ গৈ বহুত গুলি খায়। আৰু আমাৰ হিৰো ফুচ মাকে পইচা নিছে। এতিয়া ফাইনেল ক, 500 টকা দিবি নে 3 দিন ভাত নোখোৱাকে থাকিম? যি কৰ কৰ, মোৰ হাতত পইচা এটাও নাই এতিয়া। এইবাৰ মই শপত খালো। 3 দিন ধৰি ভাতো নাখাওঁ, 3 দিন ধৰি ঘৰলৈও নাহো। এয়া মোৰ ভীষ্ম প্ৰতিজ্ঞা। তিনদিন কি গোটেই জীৱনটো ভাত নাখালেও মোৰ কোনো আপত্তি নাই। একেবাৰে ঘৰৰ পৰা ওলাই যা। মাৰে দুদিনমান কষ্ট পাব, কান্দিব, কিন্তু মোৰ এটোপালো চকু পানী নোলায়। খুৰী
চিলিণ্ডাৰ পালানে? আনিবলৈ গাড়ী গুচি গ'লগৈ, এতিয়া চাৰিআলি গৈহে আছোঁ আনিবলৈ। তাকে তুমি মানুহ চাই আছা, তোমাৰ কথা আজিকালি ডেকালৰে নামানে হয়নে? টেনশ্যন নল'বা, এই মাইনে ব্যৱস্থা কৰি আছোঁ ৰ'বা। খুৰী তুমি ঘৰলৈ যোৱাগৈ, চিলিণ্ডাৰ গৈ একেবাৰে পাকঘৰ পাবগৈ। মাইনা বা তুমি এফালে ধৰা মই এফালে ধৰোঁ। হেই নালাগে ৰ, মই ব্যৱস্থা কৰি আছোঁ। খুৰী কাৰ আৰু পইচা দিয়া। কুহি তই চিলিণ্ডাৰটো ঢাকি ধৰ। ঐ আগত কোন দেখিছনে? দেখিছোঁ জিতেন্দ্ৰ চাৰিআলিলৈ যাবা নেকি? মোৰ কাম এটা আছিলে। মোৰহে বাইক, মই লৈ যাম ব'লা। দুয়োজনৰ মাজত জেগা অকণ দিলেও হ'ব। হ'ব ইয়াতে বহা জাষ্ট 1 সেকেন্ড। চাৰিআলি কি জিতেন, গোটেই পৃথিৱীখনে এপাক ঘূৰি আহোঁ ব'ল এয়াই ভূস্বৰ্গ, জীৱন সাৰ্থক। সেয়া কাৰ্ড আৰু পইচা, চিলিণ্ডাৰটো ভৰাই জানকী খুৰী ঘৰত দি আহিবা দেই। হ'ব ন জিতেন? বেয়া হ'লে নাপাবা আকৌ দেই। বহুত ভাল পাইছোঁ, আমি সমাজ সেৱা কৰি ভালেই পাওঁ। পল্লৱ চিলিণ্ডাৰটো ধৰ। কুহি বল, আমাৰ কাম হৈ গ'ল। হে আকাশ, তুমি আজি সাক্ষী হৈ থাকিবা। তোমাৰ সন্মুখতে মনৰ কথা খুলি ক'ব মাইনাজনীয়ে। বতাহ, তুমি আমাৰ খবৰবোৰ চাৰিওফালে বিয়পাই দিবা দেই। যিজনী মাইনাৰ বাবে গোটেই অঞ্চলৰ ল'ৰাবোৰ দুৰ্বল, আৰু সেইজনী মাইনা আজি এই মদাহীৰ ৰুবুলৰ কাৰণে দুৰ্বল। মাইনা তুমি আকাশ হ'ব পাৰিবানে মোক আৱৰি? তুমি সাগৰ হ'ব পাৰিবানে মোক সাৱটি? নদী হৈ বৈ যাম নীৰৱে, নদী হৈ বৈ যাম তোমাৰ বুকুত। পাৰিম মাইনা, ডেটছ লাইক এ গুড বয়। মোৰ কথাবোৰ মনত ৰ'বনে? 100%। তেতিয়াহ'লে এইখিনি কথাৰে আৰম্ভ কৰি খুব ধুনীয়া গীত এটা বনাবা আৰু মোক শুনাবা। তুমি মানে মোক সেইটো ক'বলৈকে মাতিছিলা? অঁ,
তোমাৰ কণ্ঠৰ যি যাদু আছিল, তোমাৰ সুৰৰ যি লহৰ আছিল, আকৌ ঘূৰাই আনৰ ৰুবুল দা। মোৰ বিশ্বাস আছে তুমি এদিন পৃথিৱী জয় কৰিব পাৰিবা। অল দ্য বেষ্ট। গীতটিৰ সৈতে আকৌ লগ পাম। মই আকৌ গীত গাবলৈ চেষ্টা কৰিম মাইনা। আকাশ হ'ব পাৰিবানে? তুমি আকাশ হ'ব পাৰিবানে? তুমি আকাশ হ'ব পাৰিবানে? তুমি আকাশ হ'ব পাৰিবানে? তুমি আকাশ হ'ব পাৰিবানে? দেউতি খুৰা, কি খবৰ? কোনোবা ফালে যায় নেকি? জহন্নামলৈ যাওঁ। ৱাও, ইমান খং উঠি আছেনে? খং নুঠিবনো কিয়? এটাই ল'ৰা, সিও অধঃপতনে গ'ল। মানে প্ৰদীপ দাৰ কথা কৈছে? নাম ৰাখিলোঁ প্ৰদীপ। তাৰ পোহৰেৰে বৃদ্ধকালত আগুৱাই যাম বুলি সপোন দেখিছিলোঁ। অধৈৰ্য নহ'বচোন, সি কি কৰিলেনো? কৰা নাই কি? যেন তেন মেট্ৰিকটো পাছ কৰি সি কলেজত নাম ভৰ্তি কৰিলে। কলেজৰ নাম লৈ আজি 4-5 বছৰে মোক তোলাং কৰি পেলালে। শেষত গৈ ফৌ। কলেজৰ দেউনা পাৰ হ'বই নোৱাৰিলে। টাউনত গৈ ড্ৰামা স্কুলত নাম ভৰ্তি কৰিলে। শেষত গৈ সেয়াও আধৰুৱা হ'ল। আজি বোলে 500 টকা, কালিলৈ বোলে 1000 টকা। ডেইলি এনেকৈ টকা সোপা মই ক'ৰ পৰা দি থাকিম? সি এতিয়া সৰু হৈ থকা নাই নহয়, কথাবোৰ বুজিব লাগে। ক'ত বুজিব? তাক বোলে এতিয়া আকৌ বাইক লাগে। তাকে লৈ সি আজি ঘৰখনত হুলস্থুল কৰি আছে। মই যাওঁ দিয়া, পাৰিলে তাক অলপ বুজাবাচোন। কবিতাৰ গাঁওখন, য'ত কল্পনা কৰা হয় মৰম আদৰ, য'ত কল্পনা কৰা হয় নিষ্ঠা আদৰ্শ, সেই চিনেমাত দেখুওৱা সৰু সৰু মিঠা অনুভৱেৰে ভৰি থকা গাঁওখন ক'ৰবাত যেন হেৰাই যাব ধৰিছে। মাইনা বা, আজি কি হৈছে তোমাৰ? আমি সৰুতে দেখা গাঁওখন তহঁতে দেখাই নাপালিও, তাকে ভাবি বৰ দুখ লগা হৈছে। জোনবেলি আগতে ওলায়, এতিয়াও ওলায়। নদী বৈ আছে, পাহাৰ ৰৈ আছে, চৰাইবিলাকে গান গায়, আৰু কি লাগে? প্ৰকৃতিৰ একো পৰিৱৰ্তন হোৱা নাই অ'। পৰিৱৰ্তন হৈছে মানুহৰ মনবোৰহে। মাইনাবা, এইটো দেখিছানে? আমাৰ গাঁও শ্বাহৰুখ খান। মানুহৰ আগত লেবেল ফালি থাকে, সি KTM বাইক ল'ব। প্ৰদীপ চোন, তাক কথা কেইটামান ক'ব লগা হৈ আছে। প্ৰদীপ দা, প্ৰদীপ দা। প্ৰদীপ দা, মই তোমাৰ বাবে বেংগলৰ পৰা গুচি আহিলোঁ। মোক ইমান ভাল পোৱা? বহুত বহুত বহুত। তুমি KTM চলাবা আৰু তোমাক সাৱটি আমি শ্বিলঙৰ একা বেকা বাটেৰে গৈ থাকিম। কিনকিনীয়া বৰষুণ পৰিব। তোমাৰ দুগালেদি বৰষুণৰ টোপালবোৰে খেলি খেলি বুকুৰ মাজলৈ বৈ আহিব। এপাহ গোলাপ ফুলেৰে তুমি মোৰ গালত বুলাই দিবা আৰু মই তোমাৰ গালত বুলাই দিম।
একো হোৱা নাই দিনতে মানে সপোন দেখিছা ন সপোন দেখাটো বেয়া কথা নহয় কিন্তু তুমি দেখা সপোনবোৰে যাতে আনৰ একো ক্ষতি নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব সপোন দেখিবলৈ বা কল্পনা কৰিবলৈ লাগে মাত্ৰ অলপ সময় কিন্তু বাস্তৱৰ বাবে যথেষ্ট সময় আৰু যথেষ্ট শ্ৰম কৰিব লাগিব তেতিয়া চাবা তোমাৰ বাস্তৱৰ পিছে পিছে তোমাৰ সপোনবোৰ দৌৰি ফুৰিব মই কি কৈছোঁ বুজি চাই চাগে আৰু যিজনে নিজৰ দক্ষতাক নুবুজি ধুনীয়া ছোৱালী ধুনীয়া গাড়ী ধুনীয়া ঘৰৰ মাত্ৰ সপোন দেখে সেইজনক পৃথিৱীখনেই এটা সপোন বুলি পাহৰি পেলায় বল কুহি আবে জাকাচ মাল বে ক'ৰ হয় আবে গুৱাহাটীৰ আমাৰ ষ্টেচনৰ ওচৰতে আকৌ সিহঁতৰ ৰিলেটিভৰ মানুহ আছে তাত থকাকৈ আহিছে এই চাৰিআলি পাৰ্কত ডেট আছে আজি এ মজা এই এবিধ পালি ন অঁ আজি এমাহমান হৈছিলহে মাল পতি গ'ল বে এ যা যা অল দা বেষ্ট মীনাক্ষী Yes, Papa ki bade Meenakshi. অকলে আহিছা বেয়া পাইছা নাই নাই কিয় বেয়া পাম ভালহে হৈছে মনৰ কথাবোৰ খুলি পাতিব পাৰিম মোৰ গিফ্টটো আনিছা অফক'ৰ্ছ প্ৰথমবাৰ লগ কৰিবলৈ আহিছোঁ আৰু মই খালী হাতেৰে আহিম প্ৰথম লগ পোৱা অচিনাকি ছোৱালীজনীক গিফ্ট দিবলৈ পইচা ওলায় আৰু জন্ম দিয়া মাজনীৰ ঔষধকেইটা আনি দিবলৈ পইচাও নাই আৰু সময়ো নাই ন মাইনা তুমি হয় মই তোমাৰ এফবি গাৰ্লফ্ৰেণ্ড মীনাক্ষী এইটো মোৰ ফেক একাউণ্ট তোমালোকৰ দৰে চেনিৰামবোৰৰ আচল ৰূপটো চাবৰ বাবে এয়া মোৰ এক বিশেষ ব্যৱস্থা কাৰোবাক ভাল পোৱাটো জানো অপৰাধ ভাল পোৱাটো অপৰাধ নহয় ই এক স্বৰ্গীয় অনুভূতি কিন্তু তোমালোকৰ দৰে আছামে ইয়াৰ পবিত্ৰতা শেষ কৰি পেলাইছা মোৰ লগৰ পৰীক প্ৰপ'জ কৰিছা নিভাগ কৰিছা আনকি মোৰ ওচৰলৈ মানুহ পঠাইছা তোমাৰতো সাগৰিকাৰ লগত বিয়া ঠিকেই হৈ আছে এয়া তোমাৰ ভাল পোৱা নহয় ভাল পোৱাৰ নামত বন্ধু মহলত হিচাপ দিবলৈ কিছুমান সংখ্যা মোৰ 7জনী মোৰ 8জনী সাগৰিকাক নক'বা প্লিজ নকওঁ বাৰু কিন্তু সংশোধন হোৱা বয়স আৰু টেকন'লজিৰ সুবিধা লৈ আগুৱাই যোৱা নিজেও ধ্বংস নহবা আৰু আনকো ধ্বংস নকৰিবা খুৰা কি হ'ল এই মই নৈ পাৰলৈ গৈছিলোঁ গৰু আনিবলৈ মাইনা তাত পৰি আছে কি হ'লনো কি হৈছে গম পোৱা নাই মই অকলে আনিব নোৱাৰোঁ বলচোন বল কোনোবাক মাত দিছোঁ ৰখিব ইয়াতে জিতেন আৰু প্ৰতিভত আছে মই মাতি দিওঁ অ' জিতেন অ' পল অ' কোন ক'ত আছ এফালে আছোন মাইনা নৈ পাৰত বেহুচ হৈ পৰি আছে মাইনা কি হৈছে তোমাৰ ঐ হাত ভৰিবোৰ দেখোন চেঁচা পৰি গৈছে অলপ মাইনা কি হৈছে
কি চাই আছ তহঁতে বল ধৰ হস্পিটেল লৈ যা 1-0 লৈকে ফোন এটা কৰোঁ নেকি আগতে ৰাস্তালৈ নি লওঁ বলচোন ধৰ। মাইনা মই কৈছিলোঁ নহয় ইহঁত সলনি হ'ল ইহঁতে প্ৰতিটোৱে দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি সজাগ হ'ল তোমালোকে বেয়া নাপাবা দেই অকণমান ধেমালিহে কৰিলোঁ দেউতি খুৰা আপুনিও কিন্তু অভিনয় ভাল কৰিব পাৰে দেই তুমি আকাশ হব পাৰিবানে মোৰ আৱৰি তুমি সাগৰ হব পাৰিবানে That's great. খুবেই ভাল হৈছে তুমি আৰু ভাল আকাশ হ'ব হব মাইনা তুমি একুৰা জুই তোমাৰ উত্তাপত উজলি উঠিছে আমাৰ এই সোণৰ টুকুৰাকেইটাৰ প্ৰতিভাবোৰ নমস্কাৰ সকলোলৈকে আমাৰ ইউটিউব চেনেল MK ফিল্মছ এণ্ড প্ৰডাকশ্যন আছামলৈ স্বাগতম জনালোঁ আপোনালোকে যদি আমাৰ ভিডিঅ'সমূহ চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো দবাই দিব